মোৰ ভিডিঅ'টো হ'ল আজিৰ আমি নৰ্থ গুৱাহাটীৰ পৰা মঙলদৈ চিপাঝাৰলৈ আলহী খাব যাব ওলাইছোঁ। আমি মানে শ্বৰ্ট ৰাস্তাৰে যাম, এইফালৰ পৰা শ্বৰ্ট ৰাস্তা যাব পৰা আছে, তো চাই থাকক শ্বৰ্ট ৰাস্তা কেনেকুৱাকৈ যাব। এইজনী মোৰ বৌ, সৰু বৌ, জোনালী বৌ, টেনিছাৰ মা হয়। তো টেনিছাৰ কিবা চাই আছিলে, তাইকে কিন্তু দেখুৱাই আছে। আমাৰ ধুনু, মটু, নটখট নয়ন চাই থাকক। আমি ফুলুং আহি পামেই আৰু আমি এতিয়া মানে ফুলুং হৈ কিনে যাব লাগিব। ডিগেশ্বৰী মন্দিৰ হয়। মিউজিকটো লগাই দিবি দে। এইখিনিতে ৰখি আছিল, এইখিনিতে মোৰ ভয় লাগি আছিল। মাইতো গধূলি এনেকুৱা গছৰ তলত ৰখাই নোখোজে। এইটো মোৰ আগতে পঢ়া স্কুল আছিল। আমি নিজৰ স্কুলৰ চাইডে যাম না? এতিয়া আমি ফুলুং আহি পালোঁ, মানে কি ফুলুং চক হয় এইটো। এইটো চকটোৰ পৰা ৰাইট চাইডে সোমাই গৈ ডিগেশ্বৰী মন্দিৰ পাম। প্ৰথমত মানে কি ডিগেশ্বৰী পাহাৰটো এতিয়াৰ পৰাই ডিগেশ্বৰী পাহাৰ, সেইটো পাহাৰতে ডিগেশ্বৰী মন্দিৰ আছে। মোৰ এইফালে আহিলে আগৰ দিনবোৰ মিছ কৰা যায়, কাৰণ আগতে বহুত আহিছিলোঁ ফ্ৰেণ্ডৰ লগত, মোৰ স্কুল ফ্ৰেণ্ডছৰ লগত, মানে কি মন্দিৰত আহি থকা আছিলোঁ সপ্তাহৰ মূৰতে বা এমাহৰ মূৰতে বা ফেমিলিৰ লগতে। এতিয়াতো আহিবই নাপাওঁ, কাৰণ মই ইয়াত নাথাকিলোঁ, তো কেনেকৈ আহিম, লগত থাকি বুলি কাৰণে আহিছিলোঁ। মন্দিৰটো পালোঁৱেই, এইখিনিৰ পৰাই মন্দিৰটো হয়। তো মন্দিৰটো যিমানবোৰ পাহাৰটোৰ গছ গছনি, এইবোৰ গছ গছনি চব তাৰে হয়। তো আমি আৰু গেটটো, মন্দিৰটোৰ গেটটো হ'ল এইটো, যিটো মেইন গেট। তাৰপৰা ইয়াত দুৰ্গা পূজাও হয়। আকৌ এটা ৰাস্তা আছে যাব পৰা, মানে চিৰি, সেইটো চিৰিৰেও যাব পাৰে। সেইটো হ'ল এইখিনিতে আগত সেইটো হয়, তো এইফালেও যাব পাৰে। কেতিয়াবা যদি আকৌ আহিব পাৰোঁ ভালকৈ, তো তেতিয়া মন্দিৰৰ ওপৰলৈ গৈ দেখুৱাব পাৰিম মন্দিৰ কেনেকুৱা লাগে ভিতৰত বা ওপৰত গৈ কিনে। তো এতিয়া মানে আজি বেলেগ এটা জেগাত গৈ আছোঁ, তো তাৰ কাৰণে তাত সোমোৱা নহ'ল। তাত সোমালেতো দেৰি হৈ যাব, সেইকাৰণে মানে য'ত গৈ আছোঁ এতিয়া তালৈ কিমান দূৰ আছে আৰু গৈ পাবলৈ চাই থাকক। আমাৰ মনত আজি বহুত হেপী হৈ আছে। আকৌ ধুনুকটো ক'বই নালাগে, কিন্তু চবতকৈ বেছি হেপী হৈ আছে। আমি এইখিনিতে এটা চক পাম, তো চকত অলপ টাইম দিব, তাত মানে কিবা কিনিব। আমাৰ জেঠীমা লগত জেঠীমাও আহিছে, তো চাই থাকক বজাৰটো। আমি
ইয়াতে ৱেইট কৰিছোঁ অকণমান বাৰু মিঠাইটো ল'ব গৈছে আলহী ঘৰত যাব আছে এ কাট 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 মোলৈ এইফালে চোৱা মাৰি দিয়া আৰে চাই এইফালে চোৱা এইটো কানিছা এইটো মুনু 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 চুনু উঠালে মোৰ মুখত কেনেকুৱা উঠিছে হনুমা কি বগা হৈ উঠিছে এইখিনি এনে দেখাইছে দালি গজালিছো এইটো নয়ন এইটো বৰ দুষ্ট ল'ৰা হয় আমি দুটা হনুমান ন মহান দিয়ে কৈছিল মহান পুৰুষ তোৰ নাম হ'ল নয় মোৰ বেলুনটো কেনেকুৱা লাগিছে মোৰ বেলুনটো ভাল লাগিছিলে এইটো চোৱা ইমান দিলে চুলিখিনি বেয়া হৈ গৈছে কাটিব লাগিব গৰুৰ মেচৰ আছে কালাৰটো মানে মোৰ এইটো মোৰটো এইকেইটা বেয়া শিকিব দেই ডাঙৰ আলহী ঘৰত আহি পালোৱেই চিপাঝাৰ পালোহি তো খোৱা নে কিবা এটা হাই এইটো নেপালী গাঁও হয় নেপালী লোক এই ৰহা এইটো নৰ্থ গুৱাহাটী পৰি এইখিনিয়ে হয় চিপাঝাৰৰ নেপালী গাঁও মানে এইখিনি গোটেই নেপালী মানুহে আছে অকল আৰু আলহী ঘৰটোৰ নেপালী মানুহেই হয় তো এনেই ৰাস্তাত অকণমান ফুৰিছিলোঁ আমি এতিয়া ঘৰত যাবলৈ ওলালোঁ তাৰ পৰা ওলাই আহিলোঁ গৈ আছোঁ ঘৰলৈ এতিয়া ইমান ধুনীয়া সেউজীয়া সেউজীয়া পথাৰ দুয়োফালে তাৰ মাজতে ৰাস্তা ৱাও so nice চাই থাকক
আগতে এবাৰ আহিছিলোঁ তেতিয়া ৰাস্তাটো কেঁচা ৰাস্তা আছিলে, এতিয়া ব্লক ইটাৰে ৰাস্তাটো হৈ গ'ল, তো গাড়ীবোৰ অহা যোৱা কৰিব ভাল হৈছে। আৰু ছাইডত ইমান ডাঙৰ ডাঙৰ গছ আছে, বহুত ছাঁ পৰি থাকে, তো গৰমৰ দিনৰ কাৰণে ভাল আৰু এইখিনি।